সো চাৰিও আম হৰা হৈ গ'ল এতিয়া এইটোকে গৈ মেলি আমি খাব লাগিব তাৰপিছত গা ধুব লাগিব ব'লক ফিটনেছটো মেইনটেইন হৈ থাকিব সেইটো নহয় ফিটনেছ বুলি ক'লে ভিতৰৰ পৰা ভাল হ'ব লাগে অকল বাহিৰৰ পৰা ফুলাটো নহয় চ' আপোনালোকে সেইটোৱে কৈছোঁ যে ফিটনেছ বুলি ক'লে অকল জিম বুলি নধৰিব চবতে কৰিব পাৰে ৰানিং ৱাকিং চাইকেলিং চুইমিং চব কৰিব পাৰে গৰমত গা ধুই ভাল লাগিছে আপোনালোকেও গা ধুবলৈ আহিব এনেকৈ Wow. Hey Sadio, good morning. I hope আপোনালোকৰ সবৰে খবৰ একদম দামী আছে সো আপোনালোকক পুনৰ স্বাগতম জনাইছো মই এটি ব্ৰেণ্ড নিউ সুইট এণ্ড কিউট ব্লগটি লৈ সো আপোনালোকে চাব লাষ্টলৈকে আজি আমি যাম আমাৰ দুলীয়াজানৰ বৃহত্তম নদী দিহিং নদীলৈ য'ত আজি গৈ মেলি আমি সাঁতুৰিম সো আপোনালোকৰ ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব আপোনালোকে ভাল লাগিব অলপ গৰমো পৰিছে ৰ'দটো দিছে অলপ তাপ পৰিছে সো ৰ'দত আজি গৰমত পানীত সাঁতোৰা মজাই বেলেগ সো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইকো কৰি দিব সো ভিডিঅ'টো বলক ষ্টাৰ্ট কৰোঁ এয়া ফাইনেলি লগৰটো ঘৰত আম ল'বলৈ বুলি আহিলোঁ কিন্তু ইয়াৰ অৱস্থা চাওক তাৰপিছত দাদা গান চান অকণমান শুনালে গান চান গীটাৰ চিটাৰ অকণমান শুনিলোঁ তাৰপিছত গৈ মেলি আমি সেয়া আম ভৰাব ধৰিলোঁ আম এনেকৈ দাণ্ডা মাৰি পেলাই কিবা কিবি আম চাম ভৰালোঁ চ' চাৰিও আম ভৰা হৈ গ'ল এতিয়া এইটোকে গৈ মেলি আমি খাব লাগিব তাৰপিছত গা ধুব লাগিব ব'লক চাৰিও ফাইনেলি এতিয়া আম চাম ভৰা হৈ গ'ল এতিয়া আমি এইটো দেখিছে ছিংগুল আহিছিলোঁ কিন্তু ডাবুল হৈ গ'লোঁ ইয়াত আহি মেলি এতিয়া আমি যাম আৰু এটা লগৰ ঘৰলৈ তাহাঁতৰ ঘৰৰ পৰা আমি গামোচা চামোচা লৈ চাবোন তাবোন লৈ নদীলৈ যাম অঁ চেম্পু লৈ আহিছে বোলে তাৰপৰা আমি এতিয়া আম চাম ল'লোঁ তাত গৈ মেলি একদম কটাই কৰি খাব লাগিবতো যিহেতু তাত গৈ মেলি খামগৈ তাৰপৰা গা ধুমগৈ আপোনালোকে চাব গৰম দিনত গা ধোৱা মজাই বেলেগ আপোনালোকে যদি ঘৰৰ ওচৰে পাজৰে নদী চদী আছে তেন্তে গা ধুবলৈ নিশ্চয় যাব চ' ব'লক আৰু আমাৰ আগফালে একো নহয় দেখা চাব এই দেখা আৰু নেদেখালে বাট লগত মিলি মেলি একদম ফাইনেলি আমি আহি পালোহি গা ধোৱা আগতে আপোনালোকক এটা বস্তু এটা ক'ব বিচাৰোঁ আমাৰ চ' সাথী আজি মই আপোনালোকক কিছুমান কথা ক'বলৈ চেষ্টা কৰোঁ যিহেতু এইটো ফিটনেছৰ চেনেল ইয়াত ফিটনেছৰ কথা আপোনালোকক মই শ্বেয়াৰ কৰিবলৈ সদায় চেষ্টা কৰোঁ চ' ফিটনেছ বুলি ক'লে অকল জিম মৰা বা আপুনি জিম মৰা বডি বনোৱা সেইটোকে নকয় ফিটনেছ বুলি কাক কয় চব মানে বডিটো আমি দিনটোত কিবা এটা কষ্ট কৰা বা বডিটোক আমি অকণমান হেৰি কচৰৎ বুলি কয় যোনটো যেনে ক'ব গ'লে অক্ষয় কুমাৰহঁতৰ ফিগাৰ বিৰাট কোহলিহঁতৰ ফিগাৰ সেনেকুৱা ফিটনেছ হয় চ' আপোনালোকে অকল যে জিম মাৰিলে মানে অকল ফিটনেছটো মেইনটেইন হৈ থাকিব সেইটো নহয় ফিটনেছ বুলি ক'লে ভিতৰৰ পৰা ভাল হ'ব লাগে অকল বাহিৰৰ পৰা ফুলাটো নহয় চ' আপোনালোকৰ এইটো সেইকাৰণে কৈছোঁ যে আমি আজি চুইমিং কৰিব আহিছোঁ চুইমিংটো এটা ভাল এক্সাৰচাইজ ইয়াকো আপোনালোকে কেতিয়াবা কৰিব লাগে আপুনি সপ্তাহত এবাৰ বা দুবাৰ আপোনালোকে চুইমিং কৰিবলৈ চেষ্টা কৰিব চুইমিংটো কৰিলে বডি বহু বস্তুৰ কাৰণে বহু পাৰ্টকেইটাৰ কাৰণে বডি জইণ্টকেইটাৰ কাৰণে বডি মাছলছকেইটাৰ কাৰণে আপোনাৰ বহুত ভাল মানে আপোনালোকে যদি একো এক্সাৰচাইজ নকৰে বা ব্যায়াম চ্যায়াম কেতিয়াবা কৰে জিম চিম যায় আপোনালোকে চুইমিং কৰিব চুইমিং বহুত ভাল আৰু এনেকুৱা গৰম দিনত আহিব চুইমিং কৰিব বহুত ভাল লাগে আমি আজি আমাৰ এতিয়া চুইমিং পুলটো নাই চ' আমি নেচাৰেলি আমাৰ দুলীয়াজানৰ বৃহত্তম প্ৰশান্ত দিহিং নদীত আজি আমি সাঁতুৰিব আহিছোঁ আজি আমি ইয়াত সাঁতুৰিম কেনেকৈ সাঁতুৰিম সেইটোতো আপোনালোকক দেখাম বাৰু কিন্তু আপোনালোকে সেইটোৱে কৈছোঁ যে ফিটনেছ বুলি ক'লে অকল জিম বুলি নধৰিব চবতে কৰিব পাৰে ৰানিং ৱাকিং চাইকেলিং চুইমিং চব কৰিব পাৰে সেইকাৰণে আপোনালোকেও কেতিয়াবা সপ্তাহত বা মাহেকত এবাৰ দুবাৰ চুইমিং কৰিবলৈ চেষ্টা কৰিব চ' সেইটোৱে কথা আছিল এইখন হয় আমাৰ দুলীয়াজানৰ বৃহত্তম নদী দিহিং নদী আৰু ভিউটো কিন্তু বহুত চালিয়া লাগিছে আপোনালোকে ভিউটো চাব পাৰে ধুনীয়া লাগিছে ভিউ দিছ ইজ ভিউ আমাৰ সূৰ্য মামাও অলপ গৰম দিছে বেলেগ গৰম দিছে সূৰ্য মামাই গৰম দিছে আৰু এতিয়া আমি লগৰখিনি অকণমান চালবোৰ চাম অলপ লগৰে এতিয়া চাল কি কিছুমান মাৰিব এইটো চাব পাৰে বুম চ' সাথীও অলপতে বহি লৈছোঁ আজি দুখ পালে বোলে অকণমান একো নাই এতিয়া খাবলৈ কি আনিছ
খাই লওঁ নে গা ধুই লওঁ? অঁ আজি আমি খাচী আম ঢেৰ কিবা কিবি খাম আৰু এই ৰ'দখনত কিন্তু অলপ কষ্ট হৈছে দেই বন্ধুসকল সাথীসকল। দেখিব পাৰে বিকে ইউটিউবাৰে এয়া দেখিছে আম কাটি আছে। চ' পাহৰি গৈছে অলপ চলপ। চ' ইয়াক বহুত গুণ ছাপোৰ্ট কৰিব বহুতখিনিয়ে, এতিয়া নতুনকৈ ইউটিউব চেনেল খুলিছেতো। So nice. ট্ৰাই দিছ বঢ়িয়া আছে সাথীও খাব আপোনালোকে বহুত মজা লাগিছে আপোনালোকেও ট্ৰাই কৰিব বান্ধি খাই আছে সাথীও গৰমত গা ধুই ভাল লাগিছে আপোনালোকেও গা ধুবলৈ আহিব এনেকে সোমাই যাব পানীত চাওক সেইটো ইয়াৰ চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব